1000 টকাৰ বজাৰ কৰিলে 100 টকাৰ গিফ্ট বাম্পাৰ অফাৰ এতিয়া কিন্তু মোৰ দোকানত কাষ্টমাৰ জাবৰা আহিব এগৰাকী আহিছে দেই বাইদেউ আহক আহক দাদা এটা ভাল টপ দেখাওকচোন টপ আছে 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 এইটো এটা আপুনি অকণ এইফালে আহক এইটো কোনটো ভাল লাগিছে বাৰু এটাও ভাল লগা নাই বেলেগ এটা দেখাওকচোন ঠিক আছে আৰু আছে ৰ'ব আপুনি এইকেইটাৰ ভিতৰত চাওকচোন এইটো ভাল লাগিছে দেখাওকচোন এইটো ন কিমান দাম এইটো এইটো 2000 কিন্তু আপোনাৰ কাৰণে মই আৰু 1600 দি দিম 1600 তাত লিখা মতে কিন্তু মোক গিফ্টটো লাগিব নিশ্চয় আপুনি মোৰ দোকানত আহিছে আৰু মই আপোনাক গিফ্ট নিদিম থেংক ইউ দাদা ঠিক আছে এইটো পেক কৰি দিয়ক পেক কৰিম বাৰু কিন্তু আপুনি যিহেতু মোৰ স্পেচিয়েল কাষ্টমাৰ তাৰ কাৰণে মই আপোনাক এটা ঠাণ্ডা খোৱা বিচাৰিছোঁ পোৱালি ঠাণ্ডা এটা লৈ আনচোন বাইদেউৰ কাৰণে এইটো আপোনাৰ ঠাণ্ডা এই আপোনাৰ ড্ৰেছ আৰু এইটো আপোনাৰ কাৰণে গিফ্ট থেংক ইউ আৰু এইটো আপোনাৰ পইচা আৰু নেক্সট টাইম আহিলে কিন্তু মোক ফোন নম্বৰটো দিবলৈ নাপাহৰিব ঠিক আছে বাই বাই কালি অহা ছোৱালীজনী আকৌ আহিছেচোন অলপ চালি হৈ থাকিব লাগিব কিন্তু দেই বিয়াৰ ডেটটো ফিক্সেই কৰি পেলাও নেকি দাদা এটা কথা হ'ল নহয় কি হ'ল কালি যে নিছিলোঁ টপটো ভণ্টিলেহে নিছিলোঁ পচন্দেই নহ'ল বৰ ডাঙৰকৈ হৈ গ'লচোন এতিয়া কি কৰিব এতিয়া ভাবিছোঁ এইটো ঘূৰাই এনেকুৱা ড্ৰেছ এটাকে লৈ লওঁ কিমানমান ল'ব বাৰু এইটো আপোনাৰ 1900 দিব লাগিব আপুনি মইতো কালি 1600 দিলোঁৱে এতিয়া 300 দিলে হৈ যাব না হৈ যাব কিন্তু মোক আৰু এটা গিফ্ট লাগিব দেই গিফ্ট বাৰু মোৰ ফালৰ পৰা মই আপোনাক এটা গিফ্ট দি দিম আৰু মোৰ গিফ্টটো গিফ্ট আজি এইটো ভাল লাগিছেনে যাওঁ দেই দাদা ভণ্টি কোৱা কালি যে এইটো নিছিলোঁ মোলৈ আকৌ সৰু হ'ল নহয় আপুনি চাই লৈ নিব লাগে আকৌ আপোনাক ইমান দিগদাৰি দিছোঁ বেয়াও লাগিছে কিন্তু কিনো কৰিম ন এটা কাম কৰক নহ'লে আমাৰ ঘৰত এটা টিকলু বাচ্ছা আছে তাৰ কাৰণে কিবা এটা সৰু চাই কিবা এটা দি দিয়ক একো নল'লে আপুনিও বেয়া পাব ন 150-200 মানৰহে আছে সেইটোৱে দি দিওঁ আৰু বেয়া নাপাব আকৌ দেই আৰু মোৰ বাকী পইচাটো আপুনি মোক 1900 দিছিলে ন ঐ এই মালটো তোৰ ওচৰলৈ আহিছিলে নি ইয়াৰ পৰাই গৈছে বম চালো মাল বে কি হ'ল এই মানে কাপোৰবোৰ দোকানৰ পৰা কিনি লৈ যায় তাৰপিছত এদিন বিয়া চিয়া খাই আকৌ পিছদিনাখন ইস্ত্ৰি মাৰি লৈ ঘূৰাই লৈ গুচি আহে তাৰপিছত দোকানীজনক কয় ছুটি হ'ল মোৰ লগৰ ল'ৰা এটা কিন্তু বৰ বেয়াকৈ ঠগি থৈছে দেই তই সাৱধানে থাকিবি কিন্তু চাবি আকৌ ফচি যাবি